Hello guys, welcome back to my YouTube channel. আপোনালোক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলোৰে আমি যাম ৰাখত, যেহেতু ৰাখ চলিছে আৰু ৰাখত যাম এনে ঘৰৰ পৰা নহয়, আমাৰ স্কুলৰ প্ৰগ্ৰাম আছে। তো দেখাম, এতিয়া যাওঁ স্কুল আৰু স্কুলত প্ৰেক্টিছ কৰিম, আহি কিনে গোটেইখিনি দেখাম। দেখাই দিলোঁ মানে স্কুলৰ প্ৰগ্ৰেমখিনি মানে প্ৰেক্টিছ কৰাখিনি ছাৰে ভিডিঅ' বনাইছিল, তাৰ কাৰণে ছাৰক থেংকছ কৈছোঁ। আৰু এতিয়া আমি যাম প্ৰগ্ৰেমৰ কাৰণে ৰাখত, আৰু এতিয়া ওলাই দিওঁ নহ'লে বহুত দেৰি হৈ যাব। 4:30 আমাৰ প্ৰগ্ৰেম আছে, এতিয়া 5টা বাজিছে, সেইকাৰণে ওলাই দিওঁ, নহ'লে দেৰি হৈ গ'লে আকৌ সেইফালে গালি শুনিম ছাৰৰ। তো এতিয়া ওলাই লওঁ, ওলাই কিনে আপোনাক দেখাম কেনেকৈ যাওঁ, কি কৰিম। মোৰ ওলাই হৈ গ'ল, ৰঙা ব্লাউজ পিন্ধিছোঁ, মুগাৰ মেখেলা আৰু এয়া পাটৰ চাদৰ। এতিয়া আমি যাওঁ মোৰ ফ্ৰেণ্ডৰ ঘৰত, তাইকো লৈ যাব লাগিব, ব'লক এতিয়া। পাই গ'লোঁ, 10টাই বাজিল, ওলাইছিলোঁ 6টাত চাগে। আৰু গান মানে অলপমান দেৰি হৈ গ'ল, মানে নাগাৰা নামটোৰ কাৰণে আমাৰ পিছুৱাই গ'ল। এতিয়া আৰু শুওঁ, আৰু কালিও যাব লাগিব, কালি শিৱ পূজা আছে, চাওঁ দিনত যাব পাৰেনে নাই, কিন্তু ৰাতি মোৰ ডেন্স হ'ব চাগে, আৰু কালিও দেখাম আপোনালোকক বেলেগ ভিডিঅ' এটা লৈ। আৰু আজি এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। গুড নাইট।